অম্বুবাচী সমাগত সেইকাৰণে হেনো মা কামাখ্যা শক্তিপীঠৰ ওচৰত থকা নিজৰা এটাৰ পানী এই ধৰণে ৰঙা হৈছে। এই কথাটো কিমান বেছি সত্য আৰু মাৰ বিষয়ে যিসকল ব্যক্তিয়ে সত্য কথাটো নাজানি অপপ্ৰচাৰ চলায় তেনেকুৱা ব্যক্তিৰ লগত পিছলৈ কি হয় এই ভিডিঅ'টোত সবিশেষ জনাই আছোঁ। আজি কেইদিনমানৰ পৰা এই ভিডিঅ'টো ফেচবুকত বহুত শ্বেয়াৰ হৈ আছে আৰু বহুতে মোক সুধিছেও যে এনেকুৱা হ'ব পাৰেনে, মানে মা কামাখ্যা শক্তিপীঠত যিহেতু অম্বুবাচী আহি আছে তাৰে নিজৰাৰ পানীখিনি ৰঙা হ'ব পাৰে নেকি। আৰু কথাটো হয়তো মোক এইকাৰণেই সুধিছে কাৰণ কিয় মা কামাখ্যাৰ লগত জড়িত তথ্য সমৃদ্ধ লগতে আমাৰ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত যিসমূহ কথা আছে, যিখিনি কথা ৰাইজে জানিলে তেওঁলোকৰ ভাল হয় বা তেওঁলোকে সুফল পায়, সেই বিষয়ে মই বিভিন্ন ভিডিঅ'সমূহ দিওঁ আৰু লগতে মা আদ্যা শক্তিৰ কৃপাত মোৰ যি দীক্ষাগুৰুৰ ঘৰ আছে সেয়া কামাখ্যাতে আছে। গতিকে এতিয়া কথাটো হৈছে চাওক, যিসকলে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰে আচলতে এইটো একেবাৰে নকৰিবলগীয়া কথা। ভিডিঅ'টো কেতিয়াৰ মই নাজানো, হয়তো এই কেইদিনমানৰে হ'ব আৰু ভিডিঅ'টো যদি মঙলবাৰৰ আশে পাশে লোৱা গৈছে তেতিয়াহ'লে কথাটো এনেকুৱা হয় যে মঙলবাৰে মা কামাখ্যা শক্তিপীঠৰ ওচৰতে থকা মা বগলা মন্দিৰত, মা বগলাও হৈছে মা কামাখ্যাৰে আন এটা ৰূপ, সেই বগলা মন্দিৰত পূজা হয়। যিহেতু মা বগলা মংগল গ্ৰহৰ অধিষ্ঠাত্ৰী বা নিয়ন্ত্ৰণকাৰী দেৱী, বহুতৰে ধৰক মাংগলিক দোষ থাকিলে বা তেনেকুৱা কিবা কিবি থাকিলে সেই তাতে পূজা দিবলৈ যায় আৰু সেই পূজাত নিশ্চয় বলিও হয় আৰু বহুতে সেন্দুৰ দি পূজা কৰে। মানে অন্য দিনতকৈ মা বগলা মন্দিৰত মঙলবাৰে বহুত বেছি ভিৰ হয় আৰু পূজা শেষ হোৱাৰ পিছত নিশ্চয় তাৰে কৰ্মকৰ্তাসকলে মন্দিৰটো চাফা কৰে। আৰু যদি এই ভিডিঅ'টো বগলা মন্দিৰৰ ওচৰত লোৱা গৈছে তেতিয়াহ'লে প্ৰথম কথাটোতো হৈছে এইটো যে সেই পূজা দিয়াৰ পিছত মন্দিৰ চাফা কৰাৰ কাৰণে পানীখিনি ৰঙা হৈছে। দ্বিতীয়তে হয়তো এনেকুৱাও হ'ব পাৰে অন্য মন্দিৰসমূহতো সেই ধৰণে পূজা হয়, বলি হয়, সেন্দুৰ দিয়ে আৰু মাক ৰঙা চূৰ্ণি বা ৰঙা শাৰী দিয়া হয়, নিশ্চয় সেয়া কোনোবাই ধুইছিলে চাগে, সেইকাৰণেও সেই পানীখিনি ৰঙা হ'ব পাৰে। আৰু কথাটো হৈছে কি, নীলাচল পাহাৰত মাৰ মন্দিৰসমূহতো আছে আৰু লগতে তাৰ স্থানীয় বাসিন্দাৰ ঘৰতো কিবা ৰঙৰ কাম চলিব পাৰে, হয়তো কোনোবাই ৰঙা কাপোৰ ধুইছিলে বেছিকৈ বা কোনোবাই ৰঙৰ কিবা কাম কৰিছিলে ঘৰত, সেইখিনি ধোৱাৰ ফলতো পানীখিনি এই ধৰণে ৰঙা হৈ ওলাব পাৰে। এইকেইটাই কাৰণ, আপোনালোকে ইচ্ছা কৰিলে তাতে গৈ কাৰোবাক সুধিও চাব পাৰে। কিন্তু কথাটো এনেকুৱা নহয় যে অম্বুবাচী আহিছে কাৰণে মা কামাখ্যা শক্তিপীঠৰ ওচৰত থকা সেইটো এতিয়া নিজৰা নে নলা আমি ক'ব নোৱাৰোঁ, আমি অকণমানহে দেখিছোঁ, সেইকাৰণে যে তাৰে পানীখিনি ৰঙা হ'ব এইবিলাক একদম ভ্ৰান্ত কথা, এইবিলাক একদম মিছা কথা। মই দেখি আছোঁ তেনেকুৱা ভিডিঅ'সমূহত বহুত বেছি ভিউ হৈছে আৰু বহুতে তাতে জয় মা কামাখ্যা, মা মোৰ অমুকটো সমস্যা দূৰ কৰি দিয়া, তমুকটো সমস্যা দূৰ কৰি দিয়া, এনেকুৱা ধৰণৰ কমেণ্টসমূহ দি আছে। মই একদম সঁচা কথাটো কৈ দিছোঁ, অপ্ৰিয় সঁচা কথা। তেনেকৈ ভিডিঅ'ৰ তলত কমেণ্ট লিখিলে কিন্তু মায়ে আশীৰ্বাদ নিদিয়ে দিয়ক। আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে মা কামাখ্যাৰ নামত এইবিলাক মানে ভিউজৰ কাৰণে হওক বা সঁচা কথাটো নোচোৱাকৈ হওক এনেকুৱা ধৰণৰ অপপ্ৰচাৰসমূহ কিয় চলায়, একদমেই বেয়া কথা। আৰু মা কামাখ্যা হৈছে আমাৰ ক্ষেত্ৰদেৱী, মই আগতেও কেইবাটাও ভিডিঅ'তে কৈছোঁ, নিজৰ ক্ষেত্ৰদেৱীক লৈ সঁচা কথা এটা নজনাকৈ এই ধৰণে অপপ্ৰচাৰ চলোৱাটো কিমান বেছি ভাল কথা হ'ব, নিজে চিন্তা কৰকচোন। আৰু এটা কথা দিয়ক, মা কামাখ্যা বহুত জাগ্ৰত ৰূপত আছে, এই যে এনেকুৱা ধৰণৰ ভুলসমূহ কৰে আৰু বহুতেতো কি কৰে, মই এনেকুৱা ভিডিঅ' মানে দেখি বিচুতি খাওঁ। অসমৰ বাহিৰৰ লোকসকলেও কৰে, আজিকালিতো অসমৰ লোকসকলেও কৰে, মুঠতে ভিউজ লাগে। মাৰ সেই জনী মণ্ডলৰ ফটো বা ভিডিঅ' দি দিয়ে। এতিয়া মা কামাখ্যা শক্তিপীঠৰ গৰ্ভগৃহৰ ভিতৰততো কেমেৰা নিব নিদিয়ে, এনেই আৰু ক'ৰবাৰ ধৰক ফেক ভিডিঅ' বা ফেক ফটো। আৰু মাৰ যি সেই ৰজস্বলাৰ সময়ত মা বহি থকা এটা মূৰ্তি আছে, সেই মূৰ্তিটো কিন্তু তাতে কামাখ্যাত সদায় ঢাকি থোৱা থাকে, নাজানো কোনে কেনেকৈ ফটো উঠাইছে, এইবিলাক ভিডিঅ' শ্বেয়াৰ কৰি থাকে। কোন সন্তানে মাকৰ তেনেকুৱা জনীৰ ফটো দিব কওকচোন, কোন সন্তানে দিব? এতিয়া মোৰ সেই ফটোখন ইয়াতে স্ক্ৰীণত লগাই দিবলৈও লাজ লাগে, লাজ লগাটো কথাটো হয়ে আৰু মানে একদম বেয়া কথা, এইবিলাক কৰিব নাপায় দিয়ক। যদি প্ৰচাৰ কৰিব ইচ্ছাই আছে মা কামাখ্যাৰ মাহাত্য আৰু যিখিনি কথা জনসাধাৰণে জানিলে ভাল হয় মা কামাখ্যাৰ বিষয়ে, সেইখিনি প্ৰচাৰ কৰাটোহে আচলতে ভাল কথা হ'ব। এই ধৰণে মিছা কথাৰ ভিডিঅ' দি বা প্ৰকৃত সত্যটো নজনাকৈ এই ধৰণে ভিডিঅ' দিয়াটো কিন্তু কেতিয়াও ভাল কথা নহয় আৰু সেয়াটো আমাৰ ক্ষেত্ৰদেৱীৰ অপমানহে হয়। মা কামাখ্যাৰ 10টা ৰূপ অৰ্থাৎ 10 মহাবিদ্যা দেৱী কেইগৰাকীয়ে হৈছে সেই গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী, প্ৰতিটো গ্ৰহৰে নিয়ন্ত্ৰণকাৰী দেৱী। এতিয়া মই সংক্ষেপতে কৈ দিছোঁ চাব, মা দক্ষিণাকালী হৈছে শনি গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী, মা তাৰা হৈছে বৃহস্পতি গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী, মা ছিন্নমস্তা হৈছে ৰাহু গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী, মা ধূমাৱতী হৈছে কেতু গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী, মা বগলা হৈছে মংগল গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী, মা ভুৱনেশ্বৰী হৈছে শুক্ৰ গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী, মা মাতংগী হৈছে সূৰ্য গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী, মা কমলা হৈছে চন্দ্ৰ গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী, আৰু চৌৰেশ্বৰী বা ত্ৰিপুৰ সুন্দৰী বুলি যে কোৱা হয় মা কামাখ্যা নিজে, তেওঁ হৈছে
বুধ গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী এতিয়া এই গ্ৰহসমূহ যদি কাৰোবাৰ বেয়া হৈ থাকে বা গ্ৰহৰ কুপ্ৰভাৱ পৰিছে তেতিয়া সেই দেৱী কেইগৰাকীৰ পূজা কৰি দিলে মানে সেই গ্ৰহৰ শান্তি হয় বা দোষখিনি কাটা যায় আৰু এইখিনি মই কোৱা কথা নহয় একদম শাস্ত্ৰসন্মত কথা গ্ৰহ দোষ নিবাৰণৰ কাৰণে যি পূজা কৰা হয় সেই গ্ৰহকেইটাৰ নিয়ন্ত্ৰণকাৰী দেৱীৰো তাতে মন্ত্ৰ উচ্চাৰণ কৰা হয় আপোনালোকে কোনোবা জনা ব্যক্তিক সুধি চাব পাৰে কথাখিনি যদি শ্বেয়াৰ কৰিব ইচ্ছা এনেকুৱা ধৰণৰ কথাসমূহ শ্বেয়াৰ কৰক কাৰণ কিয় বহুতে পাথৰ তাবিজ কিবা কিবিত বহুত টকা পইচা খৰচ কৰে কিন্তু যি পূজা পাঠৰ উপায় সেইখিনিৰ বিষয়ে বহুতে গমেই নাপায় মই মোৰ সাধ্য অনুযায়ী যিমানখিনি পাৰোঁ এই বিষয়ে ভিডিঅ'সমূহ দিয়ে আছোঁ গতিকে আমাৰ ক্ষেত্ৰ দেৱী মা কামাখ্যাৰ সেই ৰূপকেইটাই হৈছে গ্ৰহৰ নিয়ন্ত্ৰণকাৰী দেৱী মানে সেই দেৱী কেইগৰাকীৰ ইচ্ছাতে গ্ৰহৰ সুপ্ৰভাৱ কুপ্ৰভাৱ এইবিলাক পৰে গতিকে এনেকুৱা ধৰণৰ কথাসমূহ শ্বেয়াৰ কৰকচোন ৰাইজৰ জনসাধাৰণৰ কল্যাণ হ'ব তেতিয়াহ'লে মাৰ জনীৰ ফটো মাৰ মন্দিৰৰ কাষত নলা নে নিজৰা আমি সেইখিনিও নাজানো তাৰে পানীখিনি ৰঙা হৈছে তাৰ মানে কি কথাটো মা যে বছৰত এবাৰ ৰজস্বলা হয় বুলি বিশ্বাস কৰা হয় মাৰ কি সেই ৰজস্বলাৰ পানী নিজৰাৰে বৈ যাব নেকি আৰু মা যিখিনি সময়ত ৰজস্বলা হয় সেইখিনি অম্বুবাচী সেইখিনি তাতে তিথি আছে তিথিখিনি লিখা আছে তিথিৰ আগতে কি হ'ব নেকি কথাবিলাক এনেকুৱা নহয় আৰু বৰ্তমান আমি কলি যুগত বাস কৰিছোঁ এইখিনি সময়ত দেৱী দৰ্শন বা দেৱীৰ তেনেকুৱা কিবা অলৌকিক ঘটনা আমি স্বচক্ষে দেখাটো আমাৰ মানে সম্ভৱ নহয় তেওঁ হয়তো বহুত তপ সাধনা কৰিব লাগিব বহুত সাংঘাতিক কিবা হ'ব লাগিব তেওঁ পুণ্য আত্মা হ'ব লাগিব তেতিয়াহে তেনেকুৱা কিবা এটা দেখা পাব সেইটো হৈছে কথাটো আৰু হয়তো কোনোবাই বহুত সাধনা কৰে বা ধৰক তেনেকুৱা কিবা কিবি ক্ষেত্ৰতে সপোনত দেৱীয়ে দেখা দিব পাৰে বা তেনেকুৱা কিবা ঘটনা হ'ব পাৰে কিন্তু কথাটো এনেকুৱা নহয় যে অম্বুবাচীৰ আগে আগে পানীখিনি ৰঙা হ'ব নাপায় এইবিলাক শ্বেয়াৰ নকৰিব আৰু এইবিলাকৰ কাৰণে কিন্তু জীৱনত বহুত বেছি কুপ্ৰভাৱ পৰে একদম খোলাকৈ কৈ দিছোঁ যিসকল ব্যক্তিয়ে মাৰ এইবিলাক অপপ্ৰচাৰ কৰে আৰু লগতে মাৰ জনীমণ্ডলৰ ফটো ভিডিঅ' দি থাকে এয়া কিন্তু সেই ব্যক্তিৰ কাৰণে বহুত বেছি বেয়া আপোনালোকে ইচ্ছা কৰিলে মা কামাখ্যা শক্তিপীঠত যিবিলাক সাধক থাকে বা সন্ন্যাসীসকল থাকে তেওঁলোকক সুধি চাব পাৰে তেওঁলোকেও সেইটোৱে উত্তৰ দিব মাৰ সেই ধৰণে জনীমণ্ডলৰ ফটো ভিডিঅ' দিয়া ব্যক্তিক মায়ে 15,000 বছৰলৈ ক্ষমা নকৰে এই কথাষাৰ মোক তাৰে এগৰাকী মোৰ চিনাকি সাধকে কৈছিলে সন্ন্যাসী এগৰাকীয়ে কৈছিলে গতিকে আশা ৰাখিলোঁ আগলৈ মা কামাখ্যা আমাৰ ক্ষেত্ৰ দেৱীৰ কিবা যদি কথা প্ৰচাৰ কৰিব লগা আছে সত্য তথ্যভিত্তিক মানুহৰ কামত অহা ভিডিঅ'সমূহ প্ৰচাৰ কৰক মাৰ কথাসমূহ প্ৰচাৰ কৰক মাও প্ৰসন্ন হ'ব আপোনালোকৰ জীৱনলৈও মায়ে আশীৰ্বাদ দিব কিন্তু মাৰ এই ধৰণে অপপ্ৰচাৰ নকৰিব দিয়ক একদমেই বেয়া কথা বহুত বেছি লাজ লগা কথা যদি ভিডিঅ'ৰ ভিউ লাগে ভাল ভিডিঅ' দিয়ক তথ্যপূৰ্ণ ভিডিঅ' দিয়ক ভিডিঅ'ত এনেও ভিউ হ'ব আশা ৰাখিলোঁ যোগাত্মকভাৱে কোৱা কথাখিনি আপোনালোকেও এই ধৰণে গ্ৰহণ কৰিছে জয় মা কামাখ্যা ওম নমঃ শিৱায়